তো হেল্ল' গাইজ, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ব্লগত। আৰু আজি হৈছে নতুন বছৰ। আপোনালোকৰ সকলোকে মোৰ চেনেলৰ তৰফৰ পৰা হেপী নিউ ইয়েৰ। আৰু আপোনালোকক সকলো পৰিয়ালবৰ্গলৈ যাতে সুখ শান্তি কৰি আনে তাকে কামনা কৰিছোঁ। আৰু আজি আহিছোঁ পিকনিক কৰিবৰ কাৰণে আহিছোঁ আমি লগৰ কেইজনমান। ইয়াত চাব পাৰে এইডোখৰ প্লেচত। ৱাও, কি ধুনীয়া প্লেচক চাৰিওফালে পিকনিক কৰি আছে। প্লেচক পিকনিক চলি আছে। তো আমি আজি এইডোখৰ জেগাই বাছি ল'লোঁ, মানে এইডোখৰ নিজান হয়। তো ইয়াতে আহিছোঁ। আৰু বহুত দিনৰ মূৰত মই ব্লগটো আৰম্ভ কৰিছোঁ। মানে অলমষ্টটো 2 মাহমান হৈ গ'ল আমি ব্লগ দিয়াই নাই। তো এইটো মোৰ ফাৰ্ষ্ট ক'ব গ'লে নতুন বছৰৰ প্ৰথমটো ব্লগ বুলি কৈছোঁ। তো আপোনালোকে নতুন বছৰৰ এই ব্লগটো দিছোঁ। তো আপোনালোকে চবে ছাপোৰ্ট কৰে আৰু ভাল ভাল জেগা যাবলৈ চেষ্টা কৰিম। তো আপোনাক ছাপোৰ্ট কৰি যাব। যোৱা বছৰ ইয়াতে আহিছিলোঁ আৰু এই বছৰ ইয়াতে আহিছোঁ, চাব পাৰে। বস্তু নাই আছে ইয়াত। আমাৰ আছে এইফালে আছে খৰি, আমাৰ ইয়াৰ কাৰিকৰ দেই এইজন। তো সোনকালে মই কামবিলাক কৰি লওঁ, মোৰ অকণমান কাটি কৰি দিওঁ যে। তো তাৰপিছত লগ পাই আছোঁ আপোনালোকক। চাব পাৰি ইয়াত গাহৰি পুৰা মাংস গজি আছে। তো গাইছ, এতিয়া খৰি বিচাৰি যাওঁ। খৰি মানে বহুত কমি গ'ল, অনা হৈছিলে তাৰপৰা মানে হ'লেও কমি গ'ল। খৰি বিচাৰোঁতে এতিয়া মাথাই গৈ আছে। ইয়াত চাব পাৰে খৰি একোৱেই নাই। খৰি এইটো আমাৰ খৰি বিচৰা হৈছে নেকি? তো গাইছ, এতিয়া আমি খৰি বিচাৰি বেছি মাত্ৰ এইকেইডাল পাইছোঁ। কি আছে ইমান পাল মাৰিছে, মাত্ৰ এডাল লৈ ঘূৰি ফুৰিছে। মই কমচে কম অকণ ল'লোঁ, নহ'লে গালি খাম। মই লৈ দিছোঁ, অথনি পাইছোঁ কাম কৰা নাই। গালি দিলে আৰু তোমাক মানে মই শাস্তি দিম বুলি কৈছে। অথনি পালে কাম কৰা নাই। সকলো মানে লাহেকৈ হৈ গ'ল আৰু একদম মানে বনাই কৰি টেনশ্যন নাই। এতিয়া খাবহে লাগে। কাম কৰিলেও প্ৰব্লেমটো, কাম সেইকাৰণে কৰিবলৈ মন নাযায়। খোৱাতে মন নাযায়। গাজৰীয়া চালাড তো সেই গাইছ, আজি ব্লগটো ইমানেই আছিলে। তো ব্লগটো চাই কিনে আপোনালোকে জনাব নতুন বছৰ নতুনটো ব্লগ। তো প্লিজ লাইক শ্বেয়াৰ যিমান পাৰে সিমান কৰিব। আৰু শেষত সকলোৱে কৈছোঁ হেপী নিউ ইয়েৰ। মোৰ সকলো ফ্ৰেণ্ডবৰ্গলৈ কৈছোঁ আপোনালোকে কেনেকৈ নিউ ইয়েৰটো স্পেণ্ড কৰিলে কমেণ্টত জনাব। তো লাইক শ্বেয়াৰ কৰি দিব আৰু নতুন বছৰৰ নতুন ব্লগ। তো কমেণ্ট মাৰিব, পটাপট কৰি দিয়ক। তো শেষত কৈছোঁ সকলোকে বাই বাই, লাভ ইউ।